ইয়াক উঠাব লাগে বোলে। हाय हाय इतना सुकून तुम खुद देखो, ये देखो है मुझसे कोई स्मार्ट खुद नहीं, तुम खुद देख। मैं ये नहीं कहता, तुम मेरी बात मानो, तुम खुद देखो ना। হেল্ল' বন্ধুসকল, আহি গ'লোঁ আৰু এটা নতুন ভিডিঅ' লৈ। আজি আছে আমাৰ ন খোৱা। তো ৰাতিপুৱা খুৱাইছে, ৰাতি চবৰে টাইম নিমিলে বুলি ৰাতিপুৱাই খুৱাই দিছে। তো এতিয়া পাপাই জগাই আছিলে, সেইকাৰণে উঠি গ'লোঁ। তো গুড মৰ্ণিং গাইজ। এতিয়া ৰাতিপুৱা পূৰা কুঁৱলী হৈ আছে, চাওক পূৰা 8টামান বাজিলে হ'লেও ইমান কুঁৱলী পৰি আছে চাওক। আৰু ৰাতিপুৱা শাকবিলাক ইমান ধুনীয়া লাগে, ফ্ৰেছ হৈ থাকে পূৰা একদম নিয়ৰ পৰি থাকে নহয়, পূৰা ধুনীয়া হয়। আহি চালোঁ যে মাহী আৰু আইতাই পূৰা জুই জ্বলাই আছে। ইয়াতে অলপ বহি ল'লোঁ ব্ৰাছ মৰাৰ আগত। হাঁহি দে আকৌ। মুখ ধুই এতিয়া ফ্ৰেছ হৈ গ'লোঁ। পিছফালে পাপাই চাই আছে। এতিয়া বাৰীত পাত কাটিব আহিছোঁ। এনে আকৌ ভাইটি এজনৰ নাম জানুৱাৰী, দেখাই আছোঁ আপোনালোকক। এইপিনে ছাইডত ৰখি আছে। मैं बाबा टिल्लू नाम मेरा बाबा टिल्लू। এইফালে সৰু মাহী আৰু আইতাহঁতে চব্জি কাটি আছে। ইফালে মাছ, কি মাছ নাজানো, আপোনালোকে কমেণ্টত জনাই দিব। আৰু মুৰ্গী, কুকুৰা কাটি আছে মায়ে, অপাৰেশ্যন কৰিছে। এইপিনে আকৌ মাজু মাহী মছলা তৈয়াৰ কৰি আছে। এইপিনে পিঁয়াজ, ৰচুন, আদা ল'ব পঠিয়াইছে আইতাৰ ঘৰৰ পৰা। পিনে সৰু মাহী মাজু মাহী কৈ আছিলোঁ যে জানুৱাৰী, সেইটো সিহঁতৰ ঘৰত মাহীহঁতৰ। এতিয়া কেৰাহী ল'ব যাওঁ সৰু ককা ঘৰত। এইপিনে আছে এইটো ভাইটি আৰু ভণ্টি খেলি আছে, মৰণা মাৰিছে চাগে। এইপিনে পেহীহঁতে কাপোৰ ধুই আছে। চবে এতিয়া নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে, তো নিজে ল'বলৈ আহিলোঁ। ইপিনে ডাঙৰ কেৰাহী আৰু সৰুটো লাগে চাগে, সৰুটো লৈ যাওঁ। পানী চবতে ফুল্টি হৈ আছিলে, সেইকাৰণে পেলাই থৈ আহিলোঁ। লৈ ল'লোঁ এতিয়া কেৰাহী। तुम खुद देखो, ये देखो है मुझसे कोई स्मार्ट खुद नहीं, तुम खुद देख। मैं ये नहीं कहता, तुम मेरी बात मानो, तुम खुद देखो ना। এইফালে চব্জি ৰেডি, পূৰা শাক পাচলি চব্জি বনাবলৈ কাৰণে। এইপিনে গাহৰি মাংস। বায়ে ফটো খুজিছে, ডাইৰেক্ট ব্লগটোকে চেণ্ড কৰি দিম ইউটিউবৰ পৰা। তো ভিডিঅ'টো চাই যদি অলপ হ'লেও ভাল লাগিছে, ভিডিঅ'টো লাইক কৰি দিবা। আৰু ইয়াক উঠাব লাগে বোলে। हाय हाय इतना सुकून আইতা, সৰু খুৰা আৰু ভণ্টি বন চফা কৰি আছে শাকত। হাই কৈ দিয়া আকৌ। তো গাইজ, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। yeah